নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ লগত মোৰ অতিকৈ প্ৰিয় পাভ মাছ আৰু বগা সৰিয়হৰ এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এই ৰেচিপিটো বনাওঁতে মই দুটা কেঁচা জলকীয়া, এটা বিলাহী, অকণমান আদা, এটা সৰু নহৰু, এটা পিঁয়াজ, এটা নৰসিংহৰ পাত, অলপমান ধনিয়া, অকণমান হালধি, 1 চামুচ নিমখ আৰু অকণমান পাঁচফোৰণ ব্যৱহাৰ কৰিম। এখন কেৰাহীত আমি অলপ মিঠাতেল গৰম কৰি মাছকেইটা অকণমান ফ্ৰাই কৰি ল'ম। এতিয়া আমি মাছকেইটা ফ্ৰাই কৰি ল'ম। মাছকেইটা এবাৰ লুটিয়াই দিলোঁ, অলপ পিছত নমাব লাগিব। বৰ বেছিকৈ টানকৈ ফ্ৰাই কৰিব নালাগে। মাছকেইটা ফ্ৰাই কৰা হৈ গৈছে, বৰ বেছিকৈ মই ফ্ৰাই নকৰোঁ, টানকৈ। এতিয়া মাছকেইটা নমাই ল'ম। আপোনালোকক এটা কথা কওঁ যে এই বাকলি নথকা মাছবিলাক ফ্ৰাই কৰোঁতে অকণমান তেলত যদি আপুনি নিমখ অকণমান দি লয় তেতিয়াহ'লে নুফুটে। মাছ ফ্ৰাই কৰাৰ পিছত বাকী ৰোৱা তেলখিনিতে আমি এতিয়া অকণমান পাঁচফোৰণ যে লৈছোঁ এইটো দি দিম। দি তাতে এই নৰসিংহ পাতটো লৈছিলোঁ সেইটো আমি লাহেকৈ তাতে দি দিম। একেলগে দি অকণমান লৰাই ল'ম। এতিয়া ইয়াতে আমি জলকীয়া দুটা লৈছিলোঁ যে সেই দুটা ফালি দি দিম। তাতে পিঁয়াজখিনি আমি এতিয়া পিঁয়াজখিনি কাটি ল'লোঁ। পিঁয়াজখিনি লৈছিলোঁ, এইটো কাটি ল'লোঁ, লৈ পেলাই ইয়াতে দি দিম। দি এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। অকণমান ভাজি লৈ তাতে আদা নহৰু পেষ্টটো দিম। এতিয়া ইয়াত আদা নহৰু পেষ্টটো দি দিম। দি অলপ লৰাই ল'ম। এতিয়া তাতে নিমখ হালধি দি ল'ম। এতিয়া কাটি লোৱা বিলাহীটো ইয়াতে দি দিম। দি আটাইখিনি ভালদৰে লৰাই ভাজি সিজাই ল'ম। আদা নহৰু বিলাহী এই গোটেই মিশ্ৰণখিনি এতিয়া সুন্দৰকৈ সিজিলে এতিয়া ইয়াতে আমি বগা সৰিয়হটো মিক্সিত বটি ল'লোঁ মই। সেইখিনি সৰিয়হ বটাখিনি ইয়াতে আমি এতিয়া দি দিম। দি এইখিনি ভালদৰে মিলাই অলপ সিজাই ল'ম। সৰিয়হটো সিজিছে, এতিয়া আমি ইয়াতে অকণমান পানী দি দিম। মই উতলাই ৰাখিছিলোঁ এটা পাত্ৰত পানী। বৰ বেছি পানী দিলে আকৌ খাবলৈ ভাল নালাগিব দেই, সেইটো কাৰণে অকণমান পানীহে দিছোঁ। এতিয়া অলপ এইখিনি উতলিবলৈ দিম। এইখিনি ভালদৰে সিজিলেই সৰিয়হখিনি এতিয়া উতলিছে নহয়। এতিয়া আমি ইয়াতে ফ্ৰাই কৰি ৰখা মাছকেইটা দি দিম। দি এইখিনি ভালদৰে উতলাই তাতে ধনিয়া পাত লৈছিলোঁ যে সেইকেইটা দি নমাই পৰিৱেশন কৰিব পৰা হ'ব। এতিয়া অলপ ঢাকি দিম, তাৰপিছতে এলুটি দিম। এতিয়া মাছকেইটা এবাৰ আমি লুটিয়াই দিম। গোটেই মাছকেইটা এবাৰ লুটিয়াই দিম, অকণমান ঢাকি, তাৰপিছত নমাই পৰিৱেশন কৰিব পৰা হ'ব।
মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ থাকিল। গেছটো এতিয়া অফ কৰিব পৰা হৈ গ'ল। আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাইছে তেওঁলোকে মোৰ ভিডিঅ'টো যদি ভাল পালে তেন্তে হ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।